নমস্কাৰ। কবিতাৰ শিৰোনাম বৃন্দাবনত কৃষ্ণক বিচাৰি। কথা আৰু আবৃত্তি পৰি হাজৰিকা। হে মোৰ প্ৰাণৰো প্ৰাণধন, ৰাধা হৈ আহিছোঁ মই বৃন্দাবনত। 1600 গোপীৰ সৈতে এপাক নাচিম, মুগ্ধ কৰিম নন্দ যশোদাৰ লগতে গকুল ধামৰ সকলো প্ৰজা। তোমাৰ বাঁহীৰ সুৰৰ তালে তালে আপোন হাৰা হৈ নৃত্য কৰিম। তোমাৰ প্ৰেমৰ প্ৰিয়াজনীক নাচোনৰ মাজতে বিচাৰি পাবা। নাচোনৰ চেৱে চেৱে মোৰে কাণে কাণে কৈ যাবা তোমাৰ মনৰ অব্যক্ত কথাবোৰ। সখীহঁতৰ সন্মুখত লাজত ৰঙা পৰিলেও অপেক্ষা কৰিম তুমি মোৰ কাষলৈ অহাটো। আহ, কি যে মধুৰ সময়, তোমাৰ কান্ধতে মূৰ থৈ এপলক টোপনি যাম। গোপীসকলে তোমাক মোক লৈ কৰা হাঁহি ধেমালিত সাৰ পাই উঠিম। আকৌ আহিম মই ৰাধা হৈ বৃন্দাবনত কৃষ্ণক বিচাৰি। 1600 গোপীৰ সৈতে কানাইৰ লগত ৰাসক্ৰীড়া কৰিম। ধন্যবাদ।